হেৰুৱা যিকোনো পথিকে যিচুতে নিজকে সপে। যিচুৰ বাক্যই বাট দেখুৱাই ঠিকনা ওচৰ চাপে। জটিল জীৱন শিথিল কৰি যদিহে যিচুক দিয়া, শান্তিৰ কোমৰে শান্তি আনিব জোৰ পৰিব হিয়া, জোৰ পৰিব হিয়া। প্ৰভু যীশু খ্ৰীষ্টৰ নামত সকলোকে প্ৰেমেৰে অভিবাদন জনাইছোঁ। এই জগতত প্ৰকৃত সান্তনা সেইজনৰহে প্ৰয়োজন হয় যিজনৰ কোনো প্ৰিয় ব্যক্তিয়ে এই সংসাৰ এৰি গুচি গৈছে। এনে পৰিয়ালক কেনেধৰণৰ শব্দত সান্তনা দিব পাৰি এই কথা আমি ভাবি নাপাওঁ। প্ৰকৃত সান্তনা সেই পৰিয়ালহে পায় যাৰ উদ্ধাৰ অৰ্থাৎ পাপ ক্ষমাৰ অনুভৱ হৈছে। পবিত্ৰ শাস্ত্ৰ বাইবেলত যোহনে লিখা শুভবাৰ্তাৰ 11 অধ্যায়ৰ 25 আৰু 26 পদত এইদৰে কোৱা হৈছে, যীশুৱে তেওঁক ক'লে, ময়ে পুনৰুত্থানো আৰু জীৱনো। যিকোনোৱে মোত বিশ্বাস কৰে তেওঁ মৰিলেও জীৱ, আৰু যিকোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে তেওঁ কেতিয়াও নমৰিব। এনে সন্দৰ্ভত যদি আপুনি প্ৰকৃত সান্তনা পাবলৈ ইচ্ছা কৰে তেনেহ'লে আপুনি আৰু আপোনাৰ পৰিয়ালৰ প্ৰত্যেক ব্যক্তিৰ উদ্ধাৰৰ প্ৰয়োজন আছে, কিয়নো কেৱল উদ্ধাৰ পোৱাসকলেহে জি উঠিব যেতিয়া প্ৰভু যীশু খ্ৰীষ্টই সিহঁতক স্বৰ্গ লৈ যাবলৈ আহিব। যিকোনোৱে প্ৰভু যীশু খ্ৰীষ্টৰ ওচৰত নিজৰ পাপৰ ক্ষমা বিচাৰে, তেওঁত বিশ্বাস কৰে আৰু উদ্ধাৰকৰ্তা ৰূপে নিজৰ জীৱনত স্বীকাৰ কৰে তেওঁ উদ্ধাৰ পাব। আৰু এনে উদ্ধাৰ পোৱা পৰিয়ালক প্ৰভু যীশু খ্ৰীষ্টই প্ৰকৃত সান্তনা দিয়ে। এই প্ৰকৃত সান্তনা আপুনিও যেন পাব, তাৰ কাৰণে ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।